সকলোৰে মই আগতে ভিডিঅ'ত আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই সোনকালে লং ভিডিঅ' আনিম বুলি কিন্তু মই বিফল হ'লোঁ উপায় নাই তাৰ বাবে দুখিত যদিও মই লং ভিডিঅ' আনিব পৰা নাই কিন্তু মিনি ব্লগবোৰ মই আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ আৰু আপোনালোকেও মিনি ব্লগবোৰত বহুত ধৰণৰ মৰম দিছে তাৰ কাৰণে ধন্যবাদ এতিয়া পিছে ৰমজান মাহ চলি আছে চবেই গম পাইছে আপোনালোকে এতিয়াও যেনেকৈ মৰম দি আছে পিছলৈও মৰম দি থাকিব বুলি মই আশা ৰাখিলোঁ আজি ব্লগটো মই এতিয়া 10:30 বজাত আৰম্ভ কৰি দিছোঁ গোটেই দিনটো আৰু আবেলিলৈকে কিমান ক'ত কি দেখাব পাৰোঁ মই নাজানো কিন্তু মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু বাকী গোটেই ব্লগটো চাই আপোনালোকে ভাল পাব বুলি মই আশা কৰিলোঁ যেতিয়া ৰমজান শেষ হ'বলৈ হ'ল এতিয়া ইমান কেইদিন যে ইফতাৰনো কেনেকৈ ৰেডি কৰি আছিলোঁ আমি বা কেনেকৈ আমি ইফতাৰ কৰোঁ ৰমজান মাহত কেনেকৈ কি এইবোৰ চব আজি দেখাবলৈ ব্লগটো দেখাম বুলি ভাবিছোঁ কিন্তু কিমান ডখৰলৈকে মই সফল হওঁ মই নিজেও নাজানো বাৰু বাকী আপোনালোকে মোক লগ দিব আৰু গোটেই ব্লগটো চাই থাকিব বুলি আশা কৰিলোঁ আৰু ভাল পাব বুলিও আশা কৰিছোঁ গোটেই ব্লগটো আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থয় আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আৰু মই যিমানখিনি ভিডিঅ' আপলোড কৰিম বা কৰি থাকোঁ সেইখিনি ভিডিঅ' সোনকালে চাব পাৰিব আশা কৰিলোঁ চেনেলটোৰ পৰা যোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি এতিয়া ব্লগটো ষ্টাৰ্ট কৰিলোঁ চাই থাকিব গোটেই ব্লগটো এতিয়া আহি বহিলোঁ বটলকেইটা ৰং কৰিবলৈ মানে মই লাহে লাহে ৰং কৰি আছোঁ একেদিনাখনতো নহয় ন চব বস্তু সেইকাৰণে মই অকণমানকৈ কৰি আছোঁ এতিয়া যিহেতু অকণমান সময় পাইছোঁ সেইকাৰণে কৰিছোঁ মই কোনো ধৰণৰ বেলেগ ৰং কিনা নাই ফেব্ৰিক কালাৰ কিনা নাই মই ঘৰৰ যে পেইণ্ট কৰা ৰংবোৰ সেইবোৰকে কাম চলাই দিছোঁ সেইবোৰ ৰং লৈ মই এতিয়া বটলটো ৰং কৰি আছোঁ বহুতখিনি কৰা হ'লেই বাৰু আজি ভাবিছোঁ যিমানখিনিলৈকে পাৰোঁ মানে আগবঢ়াই থওঁ বুলি ভাবিছোঁ কিন্তু আজি কমপ্লিট নহ'ব পিছত বেলেগ এটা ভিডিঅ'ত যেতিয়া কালাৰ কৰা কমপ্লিট হৈ যাব মই দেখাম হা দোকানতো কিনিবলৈ ঢেৰ পোৱা যায় বহুত ধৰণৰ পোৱা যায় বহুত ভেৰাইটিজ পোৱা যায় ফ্লাৱাৰ পট এইবোৰ ফুলদানি বহুত ধৰণৰ ভেৰাইটিজ পোৱা যায় বহুত অনলাইন পোৱা যায় দোকানত অনলাইন অফলাইন চব ক্ষেত্ৰতে পোৱা যায় কিন্তু নিজে যোনটো হাতে মানে কৰা হয় ন সেই বস্তুটোৰ প্ৰতি কিবা এটা মৰম হেঁপাহ আৰু সেই বস্তুটো সজাই থ'লে চায়ো কিবা এটা ভাল লাগে দেখিলে মানে সুধিবলৈ মন যায় এইটো কোনোবাই কৰা নি বা এইটো ক'ৰপৰা কিনিছে মানে কোনোবাই কৰি দিছে নি বা কোনোবাই গিফ্ট দিছে নি কৰি পেলাই এই বস্তুটো চাই কিবা এটা ভাল লাগে ন সজাই থোৱা দোকানতো আপুনি যিমানেই লাগিলে পইচা দি কিনক কিন্তু নিজৰ হাতে বনোৱা ডিজাইনটো ঘৰত সজাই থ'ব পৰা সমান কেতিয়াও হ'ব নোৱাৰে মই ভাবোঁ দেই এইটো কথা কাহটো মানে ভাল হোৱাই নাজানে এতিয়ালৈকে মাজে মাজে আহিয়ে থাকে আৰু ইয়াত যিমানখিনি ডিজাইন আছে যে গোটেইখিনি মই নিজে কৰিছোঁ দেই কেনেকুৱা লাগিছে আৰু কাম বাকী আছে কৰি থাকোঁ মাজে মাজে মই পাকঘৰতো কৰিব কাম কৰি আছোঁ যেতিয়া কমপ্লিট হৈ যাব ভালকৈ কমপ্লিট ভিডিঅ' এটা দেখাম হা এতিয়া ৰঙালাও আগ দি মই আজিৰ দিনত ভাজিখন বনালোঁ আৰু লগত এয়া মাছ এয়া লোকেল মাছ হয় শাহু মা আৰু শহু আব্বা যিহেতু এতিয়া বয়স অনুপাতে ৰোজা ধৰিব নোৱাৰা অৱস্থা হৈছে তো তেওঁলোকৰ কাৰণে আজি দুপৰীয়া ভাতৰ যোগাৰ মই এয়াই কৰিলোঁ আব্বা মাহঁতক ভাত পানী দি আজৰি হৈ গ'লোঁ আৰু অকণমান কাম আছিলে মোৰ তাৰপিছত তেওঁলোকে ভাত খাই মেলিও আজৰি হ'ল এতিয়া কেইটা বুজিলে 3:30 হ'ল পকৰীৰ কাৰণে মই দাইল মিক্সিত মাৰি মেলি আজৰি পিঁয়াজ কাটি মেলি থৈছোঁ কাৰণ ইফতাৰত পিঁয়াজৰ পৰিমাণটো অকণ বেছিকৈ লাগে যিকোনো বস্তুত সেইকাৰণে পিঁয়াজ কাটি মেলি চব আজৰি কৰি থৈছোঁ আব্বা মাহঁতৰ কাৰণে যেতিয়া ভাত বনাইছিলোঁ তেতিয়াই মই মিক্সিত দাইল মাৰি পিঁয়াজ কাটি চব আজৰি কৰি থৈছোঁ এতিয়া যাওঁ মই ইফতাৰৰ কাৰণে পাকঘৰত সোমাওঁগৈ এতিয়া বাকী আপোনালোকে গোটেই ব্লগটো চাই থাকক পিছৰখিনি ব'লক এতিয়া পাকঘৰলৈ যাওঁ নহ'লে ইফতাৰৰ কাৰণে দেৰি হৈ যাব পাকঘৰলৈ আহি প্ৰথম ফল মূলখিনি উলিয়াই লৈছোঁ মই ফল মূলখিনি মানে প্ৰথম কাটি লওঁ আৰু যিমান পাৰোঁ মই ফ্ৰুট চালাড বনাই খাবলৈ চেষ্টা কৰোঁ তেনেকৈ খাই ভাল লাগে এতিয়া প্ৰথম ফ্ৰুট চালাডৰ কাৰণে গোটেই ফল মূলখিনি কাটি ল'লোঁ ফল মূলখিনি কাটি এতিয়া তাত ক্ৰীম দি গোটেই ফ্ৰুট চালাডখিনি বনাই এতিয়া গোটেইখিনি যাওঁ ফ্ৰিজত থৈ দিওঁ তাৰপিছত আহিলোঁ পকৰী বনাবলৈ মই যিহেতু আগত কৈছিলোঁ মই মিক্সিত দাইল মাৰি থৈছিলোঁ পকৰীৰ কাৰণে আৰু আগতে মই পিঁয়াজ কাটি থৈছিলোঁ এতিয়া গোটেই মানে মিশ্ৰণখিনি মিক্স কৰি লৈছোঁ তাত হালধি মছলা আৰু পিঁয়াজ দি মেলি মিক্স কৰি এতিয়া গৰম কেৰাহীখনত তেল দি দিছোঁ এয়া তেল মই মিঠাতেল দিছোঁ বহুতে ৰিফাইন দিও বনায় কিন্তু মই ৰিফাইনটো বহুত বেছি এটা ইউজ নকৰোঁ ইমান ৰিফাইন খোৱা ভাল নহয় আৰু মই পকৰী মিঠাতেল দি বনালে খাই বেছি ভাল পাওঁ পকৰীখিনি হয় মানে মই তাৰপিছত চানা দাইলখিনিও বনালোঁ তাৰপিছত এয়া ৰুটিও বনাই হৈ গ'ল চানা দাইল ৰুটি চব বনাই মেলি এতিয়া ইফতাৰৰ টাইমো হ'ব অলপ পিছত এতিয়া ৰুটিখিনি হটকেছত ভৰাই দিছোঁ কাৰণ ইফতাৰৰ টাইমলৈকে ৰুটিখিনি তেতিয়া হটকেছত ভৰাই থ'লে গৰম হৈ থাকিব এতিয়া আহিলোঁ ইফতাৰ প্লেটখন ধুনীয়াকৈ সজাই ল'লোঁ আৰু এতিয়া খজুৰ দি ল'লোঁ কাৰণ খজুৰটো নিদিলে নহ'বই আমি যিহেতু ৰোজা প্ৰথম খজুৰ দিয়ে খোলোঁ সেইকাৰণে খজুৰ দি ল'লোঁ এতিয়া আজি মোৰ প্লেটখন এয়াই বুট ভাজিলোঁ ফ্ৰুট চালাড দাইল যিমানখিনি দেখিছে এয়াই আজি গোটেই প্লেটখন গোটেই দিনটো ব্লগটো শেষত এতিয়া আপোনালোকৰ পৰা এই ব্লগটোত বিদায় লোৱা সময় আহি পালে গোটেই দিনটো মানে ফাষ্টিঙত থকা হয় ন গোটেই দিনটো ৰোজা ধৰি এতিয়া কথা কোৱাও এনাৰ্জি নাই গোটেই দিনটো ৰোজা ধৰি কাঁহী বাতি ধুই মেলি পেলাই এই সময়কণ মানে একদম বহুত বেছি ভাগৰ লাগে
আৰু আশা কৰিলোঁ আপোনালোকে গোটেই ব্লগটো চাই ভাল পালে বুলি। এতিয়া যেনেকৈ মিনি ব্লগ আৰু ৰিলচবোৰ মোৰ চাই আছে তেনেকৈ আগলৈও চাব বুলি আশা কৰিলোঁ। আকৌ নতুন এটা ব্লগত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে এইটো ব্লগৰ পৰা আজি মই বিদায় লৈছোঁ দেই। আজিলৈ আহিছোঁ। সকলো সুস্থ থাকক, হাঁহি থাকক, বাই।